নমস্কাৰ আজি খুব ইম্পৰ্টেণ্ট ভিডিঅ' এটালৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি আমাৰ লগত আছে মলয় সিনহা ছাৰ। তেখেত বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰফেচাৰ আছিলে য়োগা ডিপাৰ্টমেণ্টৰ। এতিয়া তেওঁক ছুইজাৰলেণ্ডে বিচাৰিছে, অৰ্থাৎ তেওঁ আমাৰ ইণ্ডিয়ান এম্বেচিয়ে তেওঁক ছুইজাৰলেণ্ডত পঠাই আছে য়োগা শিকাবৰ কাৰণে। এইটোতো বহুত সৌভাগ্যৰ কথা। আৰু ছাৰৰ লগত আছে তেওঁ ছুইজাৰলেণ্ডত কেনেকৈ গ'ল, আপোনালোকে যদি য়োগাৰ লাইনত আছে তেতিয়াহ'লে আপোনালোকেও সেই চান্স হয়তো পাব পাৰে। গতিকে গোটেইখিনি কথা ছাৰে আজি আপোনালোকক জনাব। তো মই ছাৰক ৱেলকাম জনাইছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, কেনেকৈ আপুনি মানে এতিয়া ইয়াৰ আগতে আপুনি বিভিন্ন কাণ্ট্ৰিত ছাৰ শিকাইছে আৰু এতিয়া বৰ্তমান ছুইজাৰলেণ্ড এখন বহুত উন্নত দেশত আপুনি গৈছে। চ' ছাৰ কেনেকৈ সেই জাৰ্ণিটো ছাৰ কাইলৈ অলপ ক'ব নেকি? মোৰ প্ৰথম জাৰ্ণিটো হৈছে মালয়েছিয়াৰ পৰা। সেইটো টাইমত আমি অনলাইন এডভাৰটাইজমেণ্ট পাইছিলোঁ। অনলাইন এডভাৰটাইজমেণ্ট পাই এপ্লাই কৰিলোঁ। অ'কে। এপ্লাই কৰি তাৰপিছত টেলিফোনিক ইণ্টাৰভিউ হ'ল। অ'কে। তো প্ৰথম কোৱালিফিকেশ্যন ইলিজিবিলিটি যিটো আছে সেইটো হ'ল পষ্টাৰ লাগে সিহঁতৰ। অ'কে। মানে আমাৰ আসনবিলাক যিটো আছে এডভান্স কেটাগৰী হ'ব লাগিব। তাৰপিছত ফিজিকেল ফিটনেছো যায় সিহঁতে। এইজ 12 আছে তাত। অ'কে। এইজ বিল' 30 হ'লে বঢ়িয়া হয়। বিল' 30 প্ৰথম মানে সেই মানুহজনে ধুনীয়াকৈ আসন কৰিব পৰা হ'ব লাগিব। অ'কে। ফিজিকেল ফিটনেছটো লাগিব, ফিটনেছ লাগিব, ফ্লেক্সিবিলিটি লাগিব। অ'কে। তাৰপিছত থাৰ্ড হ'ল লেংগুৱেজ লাগিব, ইংলিছ লেংগুৱেজটো লাগিবই। অ'কে। লেংগুৱেজ বেৰিয়াৰ হৈ যায় নহ'লে। হয়। টিচিং কৰিব লাগে, মেক্সিমাম ইংলিছ ইউজ কৰোঁ আমি। হয় হয়। এছিয়ান কাণ্ট্ৰিত ইংলিছ ন' প্ৰব্লেম। অ'কে। তাৰপিছত ইউৰোপিয়ান কাণ্ট্ৰিত গ'লে অকণমান হেৰি হয়, এইটো জাৰ্মান, স্পেনিছ, হয়, ফ্ৰেঞ্চ এইবিলাক মানে বেছি চলে তাত। আচ্ছা। কিন্তু মেনেজেবল। আচ্ছা আচ্ছা। ছাৰ এতিয়া আহিছোঁ সেই আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগে, কি কি লাগে? কোৱালিফিকেশ্যন ইয়াত মাষ্টাৰ ডিগ্ৰী হ'লে সিহঁতে লয়, মাষ্টাৰ ডিগ্ৰী PhDও লয়। হয়। কিন্তু এক্সপিৰিয়েঞ্চ যিটো কাউণ্ট কৰে সিহঁতে, প্ৰথমত 2 years আছিলে। হয়। 2 years ফ্ৰম ৰেপুটেড অৰ্গেনাইজেশ্যন। অ'কে। যেনেকৈ ইউনিভাৰ্চিটি, কলেজ এক্সপিৰিয়েঞ্চ, সেইটো বহুত বঢ়িয়া। অ'কে। বা থেৰাপি ইনষ্টিটিউট, ডাঙৰ ডাঙৰ থেৰাপি ইনষ্টিটিউট আছে আমাৰ য়োগা থেৰাপি। আচ্ছা। সেইবিলাকৰ পৰা এক্সপিৰিয়েঞ্চ ল'লে সিহঁতে একচেপ্ট কৰে। অ'কে। ছাৰ এই এক্সামটো ক'ত হৈছে, ক'ত দিব লাগে এক্সামটো? এইটো ICCR, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন। হয়। এইটো হ'ল আণ্ডাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তাৰ ৱেবছাইটত চালে মানে গোটেইখিনি পাই যায়। চব এডভাৰটাইজমেণ্ট তাত আহি থাকে। হয়। আৰু ICCRৰ মেইন হেৰি কামটো হ'ল দে আৰ প্ৰমোটিং ইণ্ডিয়ান কালচাৰ। অ'কে। কনচেপ্ট দিছিলে আমাৰ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ হয়। মৌলানা আবুল কালাম আজাদ। অ'কে। এখেতৰ কনচেপ্ট আছিলে। হাঁ হাঁ হাঁ। সি ICCR এষ্টাব্লিছ কৰি গ'ল। আচ্ছা। তাৰ পিছৰ পৰাই মানে এতিয়া অল অভাৰ ৱৰ্ল্ডত আমাৰ ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ 47টা আছে। গোটেই পৃথিৱীতে 47টা 47 কালচাৰেল চেণ্টাৰ আছে। আচ্ছা। তাত প্ৰতিটো কালচাৰেল চেণ্টাৰত 4জনকৈ টিচাৰ লাগে। তবলা, য়োগা আৰু মিউজিক, ভাৰতনাট্যম, ডান্স, এই 4টা মানে বিভাগত মানে কালচাৰটো প্ৰমোট হয়। অ'কে। হয়। এইবাৰ কিন্তু ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো 5 years এক্সপিৰিয়েঞ্চ কৰি দিছে। আচ্ছা, আগতে 2 বছৰ আছিলে, এতিয়া 5 বছৰ কৰি দিছে। 5 বছৰ কৰি দিছে। অ'কে। যাৰ ফলত এইবাৰ মানে প্ৰথম শ্বৰ্ট লিষ্টতেই বহুত মানে হেৰি বাদ পৰি গ'ল। হাঁ 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 হাঁ। ছাৰ আৰু যে এই এক্সপিৰিয়েঞ্চটো ছাৰ, সেইটো চাৰ্টিফিকেট ক'ৰ পৰা মানে দিলে প্ৰযোজ্য হয়? কাৰণ আমাৰ ফিল্ডতো বহুত কিছুমান য়োগা টিচাৰ আছে যাৰ নেকি 10 বছৰ পৰ্যন্ত এক্সপিৰিয়েঞ্চ আছে, কিন্তু সেইটো কেনেকৈ ভেৰিফাই কৰিব তেওঁৰ এক্সপিৰিয়েঞ্চটো? ক'ৰ পৰা চাৰ্টিফিকেট? এক্সপিৰিয়েঞ্চ যেনেকৈ আছে বাহিৰত যিবিলাক ষ্টুডিঅ' আছে, যেনেকৈ ট্ৰু য়োগা, ট্ৰু ফিটনেছ, ছিংগাপুৰ কিবা কিবি আছে না। হাঁ হাঁ। ফৰেইন কাণ্ট্ৰি এক্সপিৰিয়েঞ্চ হ'লে এইটো সিহঁতে মানি ল'ব। অ'কে। আৰু ইণ্ডিয়াৰ হ'লে? ইণ্ডিয়াৰ ষ্টুডিঅ' এইবিলাক ইমান হেৰি নলয়, কনচিডাৰ নকৰে। বাট আজিকালি গুৱাহাটীতো আছে। ইউনিভাৰ্চিটি হ'লে পাৰিব? ইউনিভাৰ্চিটি লেভেলৰ হ'ব, কলেজ লেভেলৰ। অ'কে। সিহঁতে একচেপ্ট কৰে। বা স্কুল কলেজ তেনেকুৱা? স্কুল হ'লেও CBSE হ'লে অকণমান হেৰি কৰিব। আচ্ছা আচ্ছা, মানে কেন্দ্ৰীয় বিদ্যালয়ত যদি পঢ়ায় তেতিয়াও মানে তেতিয়া এইটো। অ'কে অ'কে। আৰু এটা আছে YCB, হয়। য়োগা চাৰ্টিফিকেশ্যন ব'ৰ্ড যিটো আছে। হাঁ হাঁ, YCB আগতে QC আছিলে, এতিয়া YCB কৰিলে তাৰ লেভেল 1, লেভেল 2, লেভেল 3, হাঁ। তাৰপিছত আকৌ এডভান্স কোৰ্চ আছে। আচ্ছা। এই লেভেল 2টো লাগে ICCRৰ হয় হয়। এব্ৰড পষ্টিঙৰ কাৰণে য়োগাৰ। অ'কে। লেভেল 2 কম্পালচাৰী। অ'কে। আৰু এটা কথা আছে, YCB যদি লেভেল 1, লেভেল 2, লেভেল 3 যদি কোনোবাই কৰে, হয়, হি উইল বিকাম দ্য এক্সামিনাৰ। অ'কে। এই YCBৰে এক্সামিনাৰ হ'ব। হয়। দেট ইজ এক্সট্ৰা আৰ্নিং চ'ৰ্চ। আচ্ছা।
মানে এটা এক্সামত 1,500 2,000 এনেকৈ পাব আৰু মানে YCPT ছাৰ এতিয়া বাহিৰতো হৈছে নেকি ইণ্ডিয়াৰ নাই বাহিৰত নাই ইণ্ডিয়াত আছে ইণ্ডিয়াত ইণ্ডিয়াত অনলাইন কৰিব পাৰে ইণ্ডিয়াতে কৰিব পাৰে আচ্ছা ছাৰ লাষ্টত সুধিছোঁ মানে মানে তেওঁ কিমান মানে পেকেজত যায় মানে এইটো বহুতে জানিব খোজে মানে তেওঁৰ কিমানৰ পৰা ষ্টাৰ্টিং হয় আপ টু কিমানলৈ পায় মানে পাৰ ইয়াৰ যিহেতু হিচাপ কৰে তো সকলোৱে জানিব বিচাৰে ছাৰ নাই আজিকালি এইটো হৈছে এতিয়া মোৰ দেন 2,50,000 চেলাৰী পাৰ মান্থ 2,50,000 এমাহত আৰু তেওঁক থকা দিব একমডেশ্যন দি দিব ষ্টুডিঅ' একমডেশ্যন বুলি কয় ফাৰ্নাইজ হয় অকল খোৱাটো খৰচা হয় তাত অ'কে বাকী ছেভ কৰিব পাৰি মানি হয় তাৰ মেইন কথা হ'ল ফৰেন এলাউন্স যিটো বুলি হা হা ডিফাৰেণ্ট কাণ্ট্ৰি ডিফাৰেণ্ট ফৰেন এলাউন্স অ'কে যেনেকৈ মই নেপালত আছিলোঁ যেতিয়া 2017 হয় 1,40,000 অকল নেপাল ফৰেন এলাউন্স আচ্ছা আচ্ছা বাকী হ'ল চেলাৰী হ'ব আপোনাৰ 60-50 লাখ আচ্ছা 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 এইখিনি মিলাই 2 লাখ হা হা বা 2,50,000 এনেকুৱা হয় তো এতিয়া আপোনালোকক ক'ব খুজিছোঁ যে য়োগাটো বৰ্তমান সময়ত এটা খুব সুন্দৰ কেৰিয়াৰ এতিয়া ছাৰে আমাৰ এটা উদাহৰণ আছে চ' এনেকৈ যদি আপুনি খুব ধুনীয়াকৈ য়োগাৰ নলেজ আছে বা আপুনি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনাকো তেনেকৈ বাহিৰত পঠাব পাৰে আপুনিও সেই যোৱাৰ সুযোগ পাব পাৰে চ' ছাৰ এতিয়া গৈ আছে ছাৰ কেই তাৰিখে যাব আপুনি মই কালি গৈ আছোঁ ইয়াৰ পৰা হয় 10 তাৰিখে মোৰ ফ্লাইট মই গৈ জইন কৰিম ICCRত ফাৰ্ষ্ট ICCR জইন কৰি মানে ফ্লাইট টিকেটটো লৈ ছুইজাৰলেণ্ড গুচি যাম অ'কে ছাৰ ছুইজাৰলেণ্ড গৈ আছে আৰু যোৱা খৰচ অল এভৰিথিং গভমেণ্টে প্ৰভাইড কৰে হয়নে ছাৰ তাত মই ইণ্ডিয়ান এম্বেচি ছুইজাৰলেণ্ড বাৰ্ণিত থাকিম বাৰ্ণিত তো ছাৰৰ লগত কণ্টেক্ট কৰিব পাৰে ছাৰৰ ফেচবুক ID টো মই আপোনালোকক দি দিম আৰু যদি কিবা তেনেকুৱা কুৱেশ্যন থাকে ছাৰক আপোনালোকে সুধিব পাৰে তো থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ